আছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। বুঢ়াই ভাবি গুণি পুতেকৰ নাম কি থব বিচাৰি নাপায় গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ'ল। এনেকৈ গৈ গৈ গণকৰ ঘৰ পালে। গণকক ঘৰৰ ভিতৰতে লগ পাই কথাখিনি বিৱৰি ক'লে। গণকে বহিব দি একেবাৰে সুধি পুচি গোটেই কথাখিনি জানি একেবাৰে নুমলীয়া হোৱা কাৰণে নুমল নাম ৰাখি বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি নুমল নুমলকৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নুমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰ চপাওঁতে তেওঁৰ নাওখনি মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোচ উঘালি নাওখন মেলিবলৈ ধৰোঁতেই নেমেল নেমেলকৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক'লে, দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায়। ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল। বুঢ়াই ভাবিছে, মই যদি উত্তৰ দিওঁ নিশ্চয় মই নামটো পাহৰি যাম, গতিকে একো নকওঁ, মনে মনেই থাকোঁ। তেতিয়া সদাগৰৰ আৰু বেছি খং উঠিল। খং উঠি সদাগৰে ক'লে, কটা, ইমান দিন ইয়াতে থাকি আজি দিন বাৰ চাই নাওখন মেলিবলৈ দিলো। এই কটা নিধকটো ক'ৰ পৰা আহি মোৰ শুভক্ষণত বিঘিনি ঘটালে? শুভক্ষণত বিঘিনি ঘটোৱা ই একো ক'ৰ পৰা ওলাল? এই বুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ পিটন দিলে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহবৰ হ'ল বুলিবলৈ ধৰিলে। নহবৰ হ'ল। এইদৰে বুঢ়া গৈ আছে। সেই বাটে দিয়ে এজন মানুহে ভালকৈ সাজপাৰ পিন্ধি আহিছিলে। মানুহজনে ভাবিলে, বুঢ়াই নিশ্চয় মোক এই ভালকৈ পিন্ধি অহাৰ বাবে এনেকে কৈছে বুলি এচাট মাৰিলে। বুঢ়াক এসেকা দিওঁ, কেনে মজা। বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰকে পাহৰি ইটোতকৈ সিটো চৰা বুলি যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়ে দুটা গাঁৱলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। বুঢ়াই আমাক দেখি এনেকুৱা কৰিছে হয়নে? বুঢ়াক একেষাৰ দিব লাগিব। বুঢ়ীকৈ পিটিলে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। কোনোমতে বুঢ়াই ঘৰৰ সন্মুখ পালে। বুঢ়ীক মাতিলে। বুঢ়ী ওলাই আহিল। তাৰপিছত বুঢ়ীৰ আগত সকলো কথা কি হৈছিল বিৱৰি ক'লে। তেতিয়া বুঢ়ীয়ে দুখ মনেৰে বুঢ়াক ক'লে, হয় নেকি? বাৰু যি হ'ল হ'ল। এতিয়া গণকে দিয়া নামটো কি কওকচোন? কিলৰ তাপৰ কোবত মোৰ একো মনত নাই, চব পাহৰিলো। পাহৰিলে যদি পাহৰিলে, কিনো কৰিম? ল'ৰাৰ নাম থোৱা হ'ল আৰু। হ'ব আৰু, এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া অলপ পাৰক গৈ যাওক। তই যদি জান আমাৰ ল'ৰাটোৰ নাম কি থম, তেতিয়াহ'লে তই মোক মাৰ্কিল হ'ব কিয় খোৱালি? গণকৰ হতুৱাই চাবলৈ যোৱাই। তোক এসেকা দিওঁ, ভাল উকিল এটা দিওঁ তোক। এই বুলি বুঢ়াই বুঢ়ীক বহুত পিটিলে। বুঢ়ীয়ে মাৰৰ কোবত ৰ'ব নোৱাৰি
কান্দি কান্দি ল'ৰাটোৰ ওচৰলৈ গ'ল আৰু বুঢ়া আৰু বুঢ়ীয়ে লগ লাগি ল'ৰাটোৰ নাম নুমলীয়া পুত হ'লে আৰু সিহঁতে সুখে সন্তোষে দিন কটাবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ সাধুটো বাৰু কেনেকুৱা পালে? নিশ্চয় ভাল পাইছে। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।